এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই লৈ আহিছোঁ বেলেগ এটা ভিডিঅ'। মোক লগ পালে বহুতে সোধে মোৰ চুলিখিনি ষ্ট্ৰেট কৰা নেকি, মই স্পা কৰোঁ নেকি, মই কেনেকৈ ধৰণে যত্ন লওঁ। সেইবাবে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আজি থুলমূলকৈ। আশা কৰোঁ আপোনালোকৰ চাই ভালেই লাগিব। আৰু এতিয়া মই ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে এটা কথা কওঁ, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যনখিনি পাই থাকিব। আৰু ব'লক এতিয়া মই ভিডিঅ'টোৰ মাজলৈ যাওঁ, কেনেধৰণেনো মোৰ চুলিখিনি যত্ন লওঁ। আৰু এটা কথা বিশেষ, মই এইটো বৰ বেছিকৈ ইউজ নকৰোঁ, মোৰ এলাহতে থাকি যায়। বছৰেকত দুবাৰমানহে ইউজ কৰা হয় হেনা পেকটো। আৰু কেনেকৈনো হেনাখিনি মই লগাওঁ সেইটোকে আপোনালোকক দেখাব ওলাইছোঁ। মই লৈছোঁ এপেকেট নপুৰ হেনা আৰু লগত লৈছোঁ এপেকেট কফি হয় আৰু 2টা ভিটামিন ই টেবলেট, 2 চামুচ নাৰিকল তেল লৈছোঁ আৰু লৈছোঁ এগিলাচ বিটৰ ৰস। এইটো ৰস উলিয়াই লৈছোঁ বিটটো, আৰু অলপ নেমু লৈছোঁ, 2 চামুচমান নেমু ৰস দিম। আৰু এয়া লৈছোঁ মই জবা ফুলৰ ৰস। এতিয়া মই প্ৰথমতে হেনাখিনি এটা বাতিত মই লৈ ল'লোঁ। হিচাপ অনুযায়ী উলিয়াই লৈছোঁ আৰু তাত মই বিট ৰসখিনি দি ধুনীয়াকৈ এটা মিক্সন বনাই ল'ম। এয়া এনেধৰণে কম কমকৈ দিছোঁ, কম কমকৈ সানিব লাগিব, নহ'লে লাডু উঠি যাব। এতিয়া মই দিছোঁ এয়া জবা ফুলৰ ৰস, আকৌ সানি ল'ম। আৰু অলপ বিটৰ ৰস দিছোঁ, এনেধৰণে সানি ল'ম। এয়া লৈছোঁ মই চাহ আৰু কফি 2টা একেলগে বইল কৰি লৈছিলোঁ। আৰু এয়া গোটেইখিনি মই সানি দিছোঁ, এনেধৰণে মিক্স কৰি দিছোঁ। এতিয়া মই আৰু অলপ দিছোঁ, শুকান হৈ আছে যিহেতুকে, আৰু অলপ বিটৰ ৰস দি সানি দিছোঁ। আৰু ইয়াতে মই এটা ব্যৱহাৰ কৰিম এটা কণী, এইটো কণীটো ভাঙি দিম ইয়াতে। আৰু ইয়াৰ লগত দিম মই এতিয়া 2 চামুচ নাৰিকল তেল আৰু নেমু। গোটেইখিনি মই ভাল ধৰণে ফেটি ল'ম। এয়া গোটেইখিনি ভাল ধৰণে ফেটি লৈছোঁ মই, যাতে গোটেইখিনি মিলি যায় একেলগে। আৰু এতিয়া মই ইয়াতে দিম ভিটামিন ই টেবলেট। আৰু এয়া এইখিনি মিক্সনটো মোৰ ৰেডি হৈ গৈছে। ওপৰত আৰু অলপ ঢালি দিছোঁ বিট ৰস, আৰু এনেধৰণে মই ৰাতিৰ বাবে থৈ দিম ঢাকি। আৰু এয়া চাওক, পিছদিনা ৰাতিপুৱাতে ইমান ধুনীয়া কালাৰ হৈ আছে। গতিকে মই এনেধৰণে কালাৰ কৰোঁ চুলিখিনি।